বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এয়া ভাত ৰান্ধি আছোঁ আৰু আমাৰ ঘৰত সত্যনাৰায়ণ পূজা চলি আছে বৰ্তমান। দুপৰীয়া গ্ৰহ পূজা কৰিছিলোঁ আৰু এতিয়া দাইল ৰান্ধিছোঁ, তাৰপিছত চব্জি আৰু ভাত কেৰেলাৰ ভাজি ৰান্ধিছোঁ আৰু এইফালে পনীৰ ভাজি আছোঁ। ভাজি সিজাই থোৱা আলুখিনি মাই মছলাৰে ভাজি ল'লোঁ, কাৰণ আজি নহৰু পিঁয়াজ আমি ব্যৱহাৰ নকৰোঁ। সত্যনাৰায়ণ পূজাত সকলোৱে জানে যে ঘৰত পূজা থাকিলে আমি নিৰামিষ ভাত দাইলে খাওঁ আৰু তেনেকৈ আজি ৰান্ধিলোঁ মই একেবাৰে সাধাৰণভাৱে। আৰু ঘৰত গৃহ শান্তিৰ কাৰণে বা ঘৰত সকলোৰে পজিটিভ চিন্তাৰ কাৰণে সকলোৰে ঘৰত কিবা পূজা পাতল কৰিলে মনগিলাখান পজিটিভ ভাল লাগে, সেইকাৰণে ঘৰত পূজা এখন পাতিলোঁ আৰু তাৰে অকণমান মই পূজাৰো দেখুৱাম গ্ৰহ পূজাত আৰু অকণমান মই সত্যনাৰায়ণ পূজাৰো ভিডিঅ'টো মই অকণমান দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া দুপৰীয়া চলি আছে আমাৰ গ্ৰহ পূজা চলি আছে আৰু তাৰপিছতে ৰাতি আমাৰ আৰু সত্যনাৰায়ণ পূজা কৰিছিলোঁ আৰু তাৰ কাৰণে ভাত আঞ্জা ৰান্ধিছোঁ। ব্ৰাহ্মণৰ লগতে আমি ঘৰৰ আটাইকেইটি একেবাৰে লগ হৈ খাম বুলি আশা কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু শেষত আমি পূজাৰ শেষত সকলোৱে লগ হৈ চাহো খাইছিলোঁ আৰু একেবাৰে শেষত লগ হৈ ভাতো খাইছোঁ। শুনি বিপ্ৰে বলে আমি আকিঞ্চন কিতিয়া বুজিব আমি সত্যেৰ চৰণ এনমনি আঁকি আঁকি বদতি মুৰাৰী নালাগে বিস্তৰ ধন জানা নিষ্ঠ কৰি চোৱাচেৰ এটা আৰু চোৱাচেৰ শ্ৰেণী চোৱাচেৰ ভিতৰবোৰে আনিবে কিনি চোৱাচেৰ গিৰ আৰু গধূলি বন্ধা চয় গধুম নালাগে শূন্য তন্দুল যে হয় নিশা ভাগে দেখিয়া আনিবে বন্ধুগণ কৰিবা পূজাগত কৰিয়া স্থাপন এইমতে নাৰায়ণ পূজা কৰা যেবে তোমাৰো দুৰ্গতি যত সন্দিবে কটিবে পূজাৰো বৃত্তান্ত কৰি দেব ভগৱান অন্তৰ্ধান্য বলাই দিতে প্ৰভু নাৰায়ণ বৃদ্ধকনে দেখি বিপ্ৰ বিস্ময় মনত পূজা কৰিবাৰে দৃঢ় কৰিলন্ত চিত্ত।